নমস্কাৰ, মোৰ চেনেল অভিজ্ঞতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু মোৰ আগৰ ভিডিঅ'কেইটা চাইছেনে? কেনেকুৱা পাইছে জনাবচোন। মই কমেণ্ট বক্সত কমেণ্ট এটা কৰিলে আপোনালোকে বৰ ভাল পাম। আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' কৰিবলৈ গৈছোঁ। মোৰ এখন চাদৰ আছে, সেই চাদৰখনৰ লগত মিলাকৈ মই হাতেৰে মেখেলাখন মিলাই এম্ব্ৰইডাৰী এটা কৰিব খুজিছোঁ। আহকচোন চাওঁ আমি কেনেকুৱা হৈছে মেখেলাখনৰ সৈতে চাদৰখন। মই এইখন মেখেলা এতিয়া এম্ব্ৰইডাৰী কৰিবলৈ লৈছোঁ। তাত কৰিবৰ কাৰণে মই এই 3টা সূতাৰ ৰঙৰ সূতা ব্যৱহাৰ কৰিম আৰু তলত এটা এইটো ৰঙৰ পাৰি লগাই দিম। মই এতিয়া এটা ফুল আঁকি লৈছোঁ। এই ফুলটোৰ ওপৰতে মই সেই ৰংকেইটা মিলাই পেলাই কৰিম, যাতে চাদৰখনৰ লগত মোৰ মিলি যায়। মই মাজটো হালধীয়া ৰঙৰ সূতাৰে কৰিম। ইয়াত মই প্ৰথমতে 5ডাল সূতাৰে আঁচ টানি লৈছোঁ। তাৰ ওপৰত এডালৰ তল সূতা, এডাল ওপৰ সূতা, এনেকৈ যেনেকৈ জেওৰা গুঠে তেনেকৈ মই এই গোলটো কৰি দিম। এইডোখৰ মই কেনেকৈ কৰিছোঁ আপোনালোকে যদি ধৰিব পৰা নাই তেন্তেহ'লে কমেণ্ট বক্সত মোক জনাবচোন। মই তেতিয়া আপোনালোকক বেলেগ এটা ভিডিঅ' কৰি এইটো দেখুৱাই দিম। এতিয়া মই ৰঙা সূতাৰে ফুলটো কৰিম। ফুলটো কৰোঁতে মই বেজীটোৰ লগতে এটা সৰু টিউব এডাল ব্যৱহাৰ কৰিছোঁ। সেই টিউবডালত সূতাডাল চক কেনেকৈ পকাই পকাই কৰিছোঁ, তেতিয়া ফুলপাহ একদম গোলাপ ফুলৰ নিচিনাকৈ ফুলি থাকে। আঠবাৰমান এনেকৈ মেৰিয়াই লোৱাৰ পিছত মই বেজীটো টানি দি পেলাই টিউবডোখৰ আঁতৰাই দিম। তাৰপিছত চপাই দিলে মানে ৰছীডাল, তেতিয়া এনেকুৱা গোটা এটা হৈ যায়। এনেকুৱা ধৰণৰ অকণমান উঠি থকা হয় ফুলপাহ, যেনেকৈ গোলাপ ফুলৰ পাহিটো ফুলি থাকে তেনেকৈ কাপোৰতো এনেকুৱাই হয়। এতিয়া মই পাটৰ অংশটো সেউজীয়া সূতাৰে কৰিম। ভৰ্তি চিলাই কৰি দিম, মাজতে শিৰ এডাল দি দুফালে দুফালে ভৰ্তি কৰি যাম। এনেকেই মই গোটেই মেখেলাখনত ফুলখিনি কৰি দিম। ফুলকেইটা কৰি হৈ যোৱাৰ পিছত এতিয়া চাদৰখনৰ লগত মিলাকৈ মই এই ৰঙা আৰু বগা থকা পাৰিটো বৰ্ডাৰটো কৰি পেলাই মেখেলাখন শেষ কৰি